চকু আঁতৰাই নানিব চাই থাকক হৃদয় ডাঙৰীয়া ভাঙিলে আমাৰ নমস্কাৰ, মই নয়নজ্যোতি কাশ্যপ। সাক্ষাতলৈ আপোনালোকক স্বাগতম। আজি মই টিহুত বিহু দেখুৱাম আপোনালোকক। প্ৰথমবাৰৰ বাবে এইবাৰ টিহুত বিহু উদযাপন কৰা হৈছে। পিছফালে আপোনালোকে দেখিছে সম্পূৰ্ণ প্ৰস্তুতি চলি আছে। আৰু এইফালে আছে আমাৰ যিসকল দৰ্শকসকল বহি আছে। বিভিন্ন প্ৰতিযোগিতা হৈ গৈছে দিনত, আৰু এতিয়া হাঁহ, কুকুৰা, পাৰ বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ ইয়াত আছে। আৰু ৰাতিলৈকে ইয়াত বিভিন্ন পুৰণি শিল্পীৰ সমাহাৰ হ'ব। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব, আৰু কেনে পায় ভিডিঅ'টো চাই আপোনালোকে জনাবলৈ নাপাহৰিব। Mr. John Barry, Ray 103 We'll see you. This is my wife. What's your name? Hi, I'm Tina. It's a big house and then Calvin going home. I don't have a big town for down here. Who's she? This is my sister. What a baby. Hi, my name is Sharon. Hi, everyone. I'm Daddy. How are you? Okay, then join us one. Nice to you. Better than all the people that I know. মই ভাইটিটোক ধন্যবাদ দিছোঁ, সকলো ৰাইজক ধন্যবাদ দিছোঁ। কিন্তু এটা কথা মোৰ দুখ লাগে। কিয় বাইদেউ, কিয় দুখ লাগে? যেতিয়া মই ইয়াতে সোমাই আহিছিল, মই গছ গছনিবিলাক দেখিছোঁ, এনেকুৱা লাগিছে যে মোৰ হিয়াৰ কুটুমবিলাক আঁতৰি গৈছে। কিয় ক'লে বাইদেউ এনেকুৱা? কাৰণ মই যেতিয়া অসমৰ বন মন্ত্ৰী আছিলোঁ, জংঘলৰ মন্ত্ৰী আছিলোঁ, তেতিয়া মই দেখিছিলোঁ যে একফালৰ পৰা অসমৰ গড়বিলাক নিধন কৰি দিছিলে চোৰাং চিকাৰীসকলে। তেতিয়া মই ডাইৰেক্ট কাজিৰঙাত সোমাই গৈছোঁ। মই নিজে তদন্ত কৰিছোঁ যে অসমৰ গড়বিলাক কেনেকৈ নিধন হৈছে, কেনেকৈ চোৰাং চিকাৰীসকলে শেষ কৰি দিছে। মই ডাইৰেক্ট জংঘলৰ ভিতৰত সোমাই গৈ মই অফিচাৰসকলৰ লগত মিটিং কৰি আছোঁ। কিন্তু মিটিং কৰি থকা খবৰ শুনা পাইছে আমাৰ চোৰাং চিকাৰীসকলে। তেতিয়া ইমান সাহস, মই ভিতৰত মই মিটিং কৰি আছোঁ, বাহিৰত গড়টো মাৰি দিছে। মাৰিছে মাইকী গড় মাৰিব লাগে নেকি কওকচোন? তাৰতো পোৱালি আছে, সেইটো চিন্তা নকৰিলে। তাৰপিছত ডেডবডিটো মানে গাইড কৰি দিছে। মই যেতিয়া 4টা বিষয় নিলম্বিত কৰিলোঁ, তেতিয়া ডেডবডিটো ওলাই গৈছে। গতিকে ৰাইজ এটাই কথাই কওঁ, অসমৰ গড়টো ৰক্ষা কৰা অকল মোৰে অধিকাৰ নাছিলে। গতিকে অসমৰ ৰাইজৰ এইটো এটা সম্পদ। কি কয় নাই, আমি সকলোৱে। আমাৰ লগত আছে মাঘী উৎসৱ উদযাপন সমিতিৰ সভাপতি। আমি সভাপতিক লগ পাইছোঁ, তেখেতৰ মুখেৰে আমি কিছু কথা জানো। কেনেকুৱা অনুভৱ? সুন্দৰ, খুব সুন্দৰ। প্ৰথমবাৰৰ বাবে টিহুত মাঘী উৎসৱ আমি উদযাপন কৰিছোঁ। আমি বৃহত্তৰ টিহু অঞ্চলৰ শিক্ষাবিদ, বুদ্ধিজীৱী বা আমাৰ যি সামাজিক ব্যক্তি আছে, তেখেতসকলৰ লগত আলোচনা কৰি এখন সমিতি গঠন কৰি আমি এই সুন্দৰভাৱে মাঘী উৎসৱ উদযাপন কৰি আজি আমি একদম মেইন লক্ষ্যত উপনীত হৈছোঁ। কি থাকিব ইয়াত? ইয়াত থাকিব মানে দিনজোৰা কাৰ্যসূচীৰে আছিল। ৰাতিপুৱা পতাকা উত্তোলন, বৃক্ষৰোপণ, বন্তি প্ৰজ্বলন হৈ গৈছে। এইটো দুপৰীয়া প্ৰতিযোগিতা, টেকেলি ভাঙাৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতা। এতিয়া বৰ্তমান আমাৰ মঞ্চ মানে আজিৰ অনুষ্ঠানটো উদ্বোধন হোৱাৰ পিছত পিঠা পনা উদ্বোধন আমাৰ অসমৰ মানে বিশিষ্ট অভিনেত্ৰী প্ৰীতি কংকনা আহিব। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু প্ৰীতি কংকনা আহিব, আৰু আপোনাৰ উদয় শংকৰ তেখেত আহিব। তাৰপিছত সীমান্ত শেখৰ, জনপ্ৰিয় কণ্ঠশিল্পী সীমান্ত শেখৰৰ লগতে উদীয়মান জনপ্ৰিয় কণ্ঠশিল্পী 7-8-9 গৰাকীমান আহিব। কুলদীপ সুমনো আহিব। আৰু আমাৰ স্থানীয় শিল্পী থাকিব। 40জনীয়া দলীয় বিহু নৃত্য হ'ব। বাকী পিঠা পনা আৰু মাংস বনোৱা পৰ্ব থাকিব। পথাৰ মাংস, মানে আপোনাৰ পাৰৰ মাংস, আপোনাৰ হাঁহৰ মাংস। এইটো কোনে বনাইছে? এইটো আমাৰ সমিতিৰ কাৰ্যকৰী সভাপতি সন্মানীয় শ্ৰী ভাৰত তালুকদাৰ দেৱে। তেখেতৰ কলা কৌশল দেখি আমি অভিভূত হৈছোঁ। সঁচাকৈ ভাল লাগিছে।
আমি তেখেতক ধন্যবাদ দিছোঁ। আমাৰ মাজত আছে বাপুদা, এই কমিটিৰ কাৰ্যকৰী সভাপতি, যিজনে এই ৰংঘৰটো বনাইছে। আপোনালোকে দেখিছে পিছফালে ৰংঘৰটো। বাপুদা, কেনেকৈ বনালে এইটো? কিমান দিনত সাজি উলিয়াইছে? এইটো 7 দিনমানৰ সাজি উলিওৱা হৈছে। এইটো বাঁহ আৰু খেৰ এইখিনি দিয়ে এইটো বনোৱা হৈছে। যথেষ্টখিনি কষ্ট হৈছে। কষ্টটো অলপ হ'বই আৰু। এই কেনেকুৱা অনুভৱ? ৰাইজে ভাল পালে মোৰো ভাল লাগিব আৰু। সম্বৰ্ধনা জনাম। আমাৰ মাজত উপস্থিত আছে সন্মানীয় শ্ৰীযুত কনক বৈশ্য ডাঙৰীয়া, আৰু তেখেতক আমি খাবকে নোৱাৰি
জনাইছোঁ ইমান ধুনীয়া এটা অনুষ্ঠানত আমন্ত্ৰণ কৰাৰ বাবে যিহেতু বিহুৰ বতৰ প্ৰথমে এটা গীত গাইছোঁ মোৰ খুব ধুনীয়া গীত এটি মোৰ মুক্তি পাইছিলে 2016 চনত সকলোৱে শুনিছে চাগে ছুপাৰমেন শুনিছেনে গানটো মই গানটো গাইছোঁ সকলোৱে ধুনীয়াকৈ সহযোগ কৰিব